বা বাক্য চেনেলটোলৈ সকলোকে নমস্কাৰ। জ্ঞানৰ উৎকৃষ্টতা কেনেকৈ পাব পাৰি? পবিত্ৰ বাইবেল পুৰণি নিয়ম ইটোপদেশ পুস্তকৰ পৰা তুলি অনা হৈছে। হেই মোৰ পুত্ৰ, তুমি যদি মোৰ কথা গ্ৰহণ কৰা আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা, প্ৰজ্ঞাৰ কথা শুনা আৰু বুজিব পৰা শক্তিলৈ তোমাৰ হৃদয় আকৃষ্ট হ'ব। তুমি যদি বুজিবৰ বাবে কান্দা আৰু ইয়াৰ বাবে উচ্চ স্বৰে ৰিঙিওৱা, ৰূপ বিচৰাৰ দৰেই যদি তুমি ইয়াক বিচাৰা আৰু গুপ্ত ধন বিচৰাৰ দৰেই বুজিব পৰা শক্তিক বিচাৰা, তেতিয়াহে জিহুৱাৰ প্ৰতি থকা ভয় তুমি বুজিব পাৰিবা আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা। কাৰণ জিহুৱাহে প্ৰজ্ঞা দিয়ে, তেওঁৰেই মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়। যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্ৰজ্ঞাৰ সংগ্ৰহ কৰে। যিসকলে সত্যতাত চলে তেওঁলোকৰ বাবে তেওঁ ডাল স্বৰূপ। আজিলৈ ইমানেই। ধন্যবাদ।